Welcome, sir. Welcome to Bhook Lagise restaurant, sir. Please. Have a seat. Thank you. Sir, what you would eat, food, order, food, eat, order. So. Normal wa, naturally কোৱা আৰু অসমীয়াত কোৱা। নহয় মানে আপুনি ব্লেজাৰ পিন্ধি আছিলে তো এইটো কাৰণে কি লাগব আমাৰ ইয়াতে নতুন এটা চেফ আহিছে বাপা কি খানা বনাব আপুনি এবাৰ খাই যাওক আঙুলি চুই থাকব কি খাব মেনুখন দিয়া আপুনি কি খাব নাজনে ৰবক দি আছো এখন লক হয় না মেনু হয় দি সেইটো লক আচ্ছা ষ্টাৰ্টাৰ ল এটা ভেজ পকৰা দিলে হ'ল ভেজ পকৰা নাই স্যাৰ চিকেন পকৰা নাই কিয় চিকেন নাই চিকেন আছে বেচন নাই সেইকাৰণে পকৰা নহ'ব আচ্ছা মেইন কোৰ্চতে যাওঁ বিৰিয়ানী হ'ব নহ'ব বাটাৰ নান নহ'ব চাওমিন নহ'ব ফ্ৰাইড ৰাইচ নহ'ব মই কোৱাই নাই একো এই ৰেষ্টুৰেণ্টখনৰ নামটো কি ছাৰ ভোক লাগছি ৰেষ্টুৰেণ্ট মোৰ ভোক লাগছি কিবা এটা বনাই কিনে খাব দি ছাৰ আপুনি এটা কাম কৰক ভেজ পোলাও আৰু চিকেন মাইকেলাল লৈ লওক বেষ্ট কম্বিনেশ্যন চিকেন মাইকেলাল সেইটো কি বস্তু ছাৰ চিকেন মাইকেলাল মানে ধৰক যে কিছুমান মানুহ থাকে অলপ লেভেলত থাকে না কোন মাইকেলালে মোক মাৰিব কোন মাইকেলালে মোক কাটব ঠিক তেনেকৈ কিছুমান চিকেনো থাকে লেভেলত থাকে কোন মাইকেলালে মোক কাটব আমি সেইবোৰ চিকেনকে মাৰি কিনে চাফ কৰি দিওঁ এভেইলেবল আছেতো এভেইলেবল আছে দে হ'ব দিয়া লৈ আহা ছাৰ 20 মিনিট লাগব অ'কে ন' প্ৰব্লেম আৰু শুনা পানীটো দি যাবা ছাৰ পানী তিনিটা আছে হাত ধোৱা পানী ডিষ্টিল ৱাটাৰ গা ধোৱা পানী কিয় খোৱা পানী নাই ছাৰ দে হ'ব দিয়া যোৱা মই নিজৰ পেচাবটোৱে খাই ল'ম একদম ধেকিৰি ৰেষ্টুৰেণ্ট চেফ ভাই অৰ্ডাৰ এটা আহিছি ভেজ পোলাও চিকেন মাইকেলাল দে তৎক্ষণাত বনাই দে কাষ্টমাৰ ৰখি আছে আৰু তই ইউনিফৰ্মত কিয় নাই ইউনিফৰ্ম পিন হয় মই খানা বনাব নাজানো কি কয় খানা বনাব নাজানা তৎক্ষণাত বনাই দি কাষ্টমাৰ ৰখি আছে ভাই মই সঁচা খানা বনাব নাজানো চেফ হয় খানা বনাব নাজানা ভাই মই চেফে নহয় তে চা মইতো সঁচা কথা কৈ আছোঁ মই এটা ফ্ৰেণ্ডৰ পৰা 8,000 টকা ধাৰত লৈছোঁ তাক পইচা ঘূৰাই দিব লাগে এতিয়া চাকৰি তাকৰি একোৱে নাই ইয়াতে কিবাকৈ এটা খালী আছিল চেফ হোৱাৰ কাৰণে তো মই এটা 10,000 টকা পাম তো মই সেনেকৈ সোমাই গ'লোঁ তোৰ নামত কাষ্টমাৰ এটা বহাই থৈছোঁ গম পাইছা না কৈছোঁ যে নতুন এটা চেফ আহিছে কি বঢ়িয়া খানা বনাই আঙুলি চুই থাকব এতিয়া কি জুইব বেবি কি খাব কিবাকৈ এটা মেনেজ কৰ না কাষ্টমাৰটো খেদাই দে মই একো কৰিব নোৱাৰোঁ তই খানা বনাই দি কাষ্টমাৰ ৰখি আছে ভাই শুন না মোৰ তাত এটা আইডিয়া আছে চা মালিকে মোক 10,000 টকা চেলাৰী দিব 8,000 মই ফ্ৰেণ্ডটোক দিম 2,000 তই লৈ ল'বি হ'ব মোক 2,000 নালাগে 2,000 দিবিতো দিম কিয় নিদিম দে তই কৰিব কি লাগব চা তই কাষ্টমাৰৰ ওচৰত যা আৰু এনেকৈ দেখাবি যে সি ৰেষ্টুৰেণ্টখনত নতুনকৈ আহিছে তো তই নতুনকৈ ৱেলকাম কৰিবি আৰু কবি যে খানা চানা ছাৰ একো এভেইলেবল নাই চব খতম হৈ গ'ল ৰেষ্টুৰেণ্ট বন্ধ এই যে চিনেমাত কেতিয়াবা এনেকৈ দেখাই ন সেনেকৈ কৰিবি যা এক্টিং কৰি দেখা এক্টিং কৰিব লাগব হ'ব দে কৰি দিম টেনশ্যন নাই পিছে এক্টিং কৰি মোৰ ভাল লাগে এক্টৰে মই দিছোঁ অস্কাৰ পোৱা চলি কিন্তু নাপাওঁ দিছোঁ কথা আছে কিন্তু মানব না মানিব 2,000 দিম নহয় তোক মানলে হ'ল আৰু শুন অলপ টোনটো চেঞ্জ কৰি কবি অ'কে কিন্তু মানে অলপ ভয় লাগছি মানে এক্টিঙৰ মাজত এক্টিং কৰিব লগা হৈছেতো এটা কোৱা আৰু ৱেলকাম টু ভোক লাগিছে ৰেষ্টুৰেণ্ট ছাৰ চৰি ছাৰ আমাৰ ইয়াতে খানা এভেইলেবল নাই ছাৰ পাগল হৈছে নেকি অলপ আগতে যে খানা অৰ্ডাৰ দিলোঁ কি হ'ল অৰ্ডাৰ খানা কি কৈ আছে ছাৰ উই ডণ্ট ন' পুতে খানা যি অৰ্ডাৰ দিছোঁ লৈ আন নাটক বাজি বন্ধ কৰ ছাৰ মই আপোনাক কি কৈ আছোঁ ৰেষ্টুৰেণ্টত খানা এভেইলেবলেই নাই আপুনি অলপ চটকিলা ন এক মিনিট ৰ'ব আহি আছোঁ কি হ'ল আৰু এনেকৈ যে হাতখন দিছ কিয় আচ্ছা বুজিলোঁ আচ্ছা আৰু এটা আইডিয়া আছে তই শুন তই গৈ কিনে ক যে চিকেন মাইকেলাল বনাই থাকোঁতে জেঠি পৰি গ'ল বুজিছ আৰু ইন বিটুইন যদি দালি ভাত লাগে দালি ভাত বনাই খুৱাই দিম দে মই দালি ভাত বনাব জানো সেইটোৱে কৰ যা সময় নষ্ট নকৰিবি 2,000 টকা দিমতো যা সেইটোৱে কৈ দে কি হ'ল টাইম চোৱা এতিয়ালৈ খানা আহিয়ে বনাই 20 মিনিট লাগিব বুলি কৈছিলা কি হ'ল হা ছাৰ খানাত জেঠি পৰলাক তো এতিয়া দালি ভাত খাব
তোৰ নামত দুটা চৰ খাইছোঁ গম পাইছা না এটা চৰ 1000 টকাকৈ ধৰছোঁ আৰু যদি এটা চৰ মাৰে ন 3000 টকা দিব লাগিব তই ফাইনেলে সঁচা কথাটো কৈ দে ক'বাই লাগিব বেলেগ অপশ্যন নাই আৰু মোৰ ঐ আজি ছাৰ মোটামুটি 1 ঘণ্টা পাৰ হৈ গ'ল খানা আহিব নে নাহে ছাৰ কথা এটা হৈছে মই চব সোধা নাই খানা আহিব নে নাহে ছাৰ মোৰ কথা খানা আহিব নে নাহে ছাৰ মোৰতো মই চব একো নাজানো খানা আহিব নে নাহে য়েছ নে ন' ছাৰ মই মানে খানা আহিব নে নাহে ন' ন' 1 মিনিট ৰ'বা নাযাবা কি হ'ল ইমান দেৰি হ'ল আহিয়ে পোৱা নাই খানা চানা ৰেডি নে কোন আছে ভিতৰত চাওঁ কোন আছে ভিতৰত কোন আছে কি কোন হয় তুমি কোন হয় নাই 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 মই চেফ ক্লিনাৰ একদম ঢেকিৰি ৰেষ্টুৰেণ্ট এখন একো খানা নাই একদম ঢেকিৰি ৰেষ্টুৰেণ্ট 0 ষ্টাৰ মালিক দেখোন মালিক আছোঁ ভালে আছোঁ কাষ্টমাৰ আহিছিলে এই চিকেন মাইকেলাল আৰু ভেজ পোলাও বনালোঁ একদম আঙুলি চুহি খাইছে আছোঁ ভালে আছোঁ